to cover me. There's never a guarantee that loving is মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ 4 ছেপ্টেম্বৰৰ দিনা মোৰ বৰদেউতাৰ মানে শহুৰ বৰদেউতাৰ ল'ৰা দাদাৰ ল'ৰা জন্ম পাইছে আৰু আজি 7 ছেপ্টেম্বৰ আজি আনিব তাকে ভাবিলোঁ আপোনালোকক দেখাও তো বলকচোন এয়া আমাৰ ডেকোৰেশ্যন চলি আছে এইখন হল বেবিৰ বিছনাখন এইখিনিতে কওঁ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব balloon balloon deh balloon balloon dia kebal kebal alat di ifala jama dia dulu mana bunni চালু তো লেসন তো এইটো পেহিয়াক এইটো এটা পেহিয়াক আৰু এইটো বাইক হাই বাকি নপৰবি এই কিবা হাই দিয়ে মানে দেউ কইলো আৰু মই হৈছো কোন বাইক লৰাটোৰ এতে দুটা দানা দেখা ইয়া চলি আছে কাম করতে দিছিল হল হল হেরুতা দি এইটো লৰাটোৰ বাপেক এই হেরুতা কি খাতো কত যা লেপটো এই বিম কৰি দেহে জানে তুই আমি গুডল আমার এইটো হল কি বাইক হ'ব না এইটো বাইক হ'ব এ হাই দোস্তো আমাৰ ভাগিনটো এইটো আমাৰ ভাগিনটো এ হাই দস্ত কৰি দিয়াচোন এইফালে চোৱা হাই দস্ত কৰি দিয়া হাই দস্ত বুলি কৈ হাই দস্ত এইটো এটা পেহিয়েক চলি আছে ষ্টাৰ কৰিছোঁ অলপমান দস্ত কৰি দিয়া হাই দোস্তো দিদি হাই দস্ত কৰি দিয়া দিচোন নহয় হাই দস্ত কৰি দিয়া এ হাই দস্ত কৰি দিয়া এ দিচোনে নহয় দে হাই দোস্তো হাই দস্ত কৰি দিয়া অ ফটো উঠিবা ৰহ ভিডিঅ' কৰি আছো হাই দস্ত কৰি দিয়া দিচোন এই নতুন বাস্কেট তো এইটো এটা বেহিয়েক লৰাটোৰ এই নতুন বাস্কেট গাৰু আছে হয় না এই না কিবা খান চাফা কৰি দি দীঘল কে এই গুৰতি কাট চাইবা ওইলা নাই যাও আমার সিন্দল যে জিকি আছে সেখানে মই ইজুরা পিন্ধিম এইটো আমাৰ ভাগিনটো এইমাত্ৰ টোপনি পৰা উঠিলে আৰু আমাৰ বাপাটো কাদৰত লাগি আছে এয়া যা যোগাৰ হৈ আছে ইফালে এইটো বাইকটো আমাৰ বাপাটোৰ কাপোৰ পিন্ধাই আছে পেহিয়েকে এয়া কিবা কিবি লিখি আছে আৰু হাই হেল্ল' এইটো হাই গাইজ বুলি কৈ দিয়া হাই গাইজ বুলি কৈ দিয়া শুনি ক'ত আছে কোৱা মা এইফালে চোৱা অ মা এইফালে চোৱা হাই গাইজ বুলি আমা এই হেল্ল' গাইজ বুলি কৈ দিয়া আমা আহি আছে আৰু বেছি দেৰি নাই অকণমান দূৰত আছে
এয়া আমাৰ বাবুটো আহি গ'ল বাবু অলপ অসুবিধাৰ কাৰণে ভিডিঅ'টো ভালকৈ কৰা নহ'ল যিখিনি পাৰিছোঁ সেইখিনিকে দেখাইছোঁ আৰু বেয়া নাপাব আপোনালোকে এইটো বাবুটোৰ মাক মুখখন পাকাই দিছে এইটো আমাৰ টিকলু টিকলু বাবুটো এইখিনি ভিডিঅ' ভালকৈ কৰা নহয় এইখন বেবীটোৰ বিচনা কেনেকুৱা লাগিছে গাইজ আমুল গাখীৰ মই বাবুৰ কথা নাপাওঁ কোনোদিন বোলে সি নিজে ইনকাম কৰি একো কৰি পোৱা নাই মিঠাই খুৱাইছে সি 500 টকা নিখেলে সি কি পাগলা কৰছি সি কাপোৰটো দিছে সি মিঠে নি কিনে চকু মেলি দিয়া এই ভিডিঅ' কৰিলে কিবা চকুটো মুজি দে থাক মই হাৰিব দিওঁ পপুলটো হাৰি আছে পপুলটো চকু কেইটা মেলি দি দিয়া দিয়া চকু মেলি দিয়া ঘৰ পাইছা দে বাপেৰ ওপৰত দেউতা বোলে বাংলা ঘৰটো কাঠ বাংলা ঘৰটো পাইছা বাপেৰ এইটো মোৰ যা হয় মানে বাপাটোৰ মাক হয় কেনেকুৱা লাগিছে এইবোৰ কৰাৰ কাৰণে মোৰ বহুত ভাল লাগছে আজি বহুত ইহঁতে যে ইমান কষ্ট কৰিছে ল'ৰাটোৰ কাৰণে তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ থেংক ইউ মাইনাক পূৰ্ণিমাক বনশ্ৰীক অৰ্চনাক আৰু মামুনক মাৰ কথা নকওঁ কিয় আৰু খুৰী মাই ডাউৰি এইটো আজিৰ এই ভিডিঅ' এইখিনিলৈকে আছিল আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ এতিয়ালৈ বাই